সকল এয়া চাওক আমাৰ গাঁৱৰ মেইন ৰাস্তা মেইন সমস্যা ৰাস্তাৰ আপোনালোকে দেখিব পাৰিছে। কোন রাস্তা ট্রাক্টর তো 20 গাড়ি মারি হলা না তো না ঠিক হবে রাস্তা এটা দেখ করলে না হ্যাঁ ওই এক কাম করি মাঝখানটা দিয়ে দেই মাঝখানটা দাম যায় মাঝখান দিলে একদমই জিও সবার থেকে মাঝখানটা দিয়ে দেই এটা কাইডা নাম বের দিলে মোটামুটি দুপুর হবে এটা হ্যাঁ আবার এই জম্বুরে পাকা রাস্তা দেখতে না হ্যাঁ আর দেখনে কি পরে যাইছে না রে দেখনে কি হ্যাঁ ঠিক নাই আপোনালোকে চাওক এয়া ৰাস্তাৰ কাম গাঁৱৰ কেইজনমান সচেতন যুৱকে কৰি আছে কাম। আমাৰ সমষ্টি এইখিনি জাগা পালহাজি আৰু বেলৰতাৰী সংযোগী ৰাস্তা, এইখন খুবেই গুৰুত্বপূৰ্ণ ৰাস্তা। তথাপিও ইয়াৰ কাম বহু বছৰ ধৰি কৰা নাই আৰু ইয়াত মাজতে বহু ঠাইত এতিয়াও পানী আছে। তো গাঁৱৰ কেইজনমান সচেতন যুৱকে ৰাস্তাৰ কাম কৰি আছে। আমাৰ মাননীয় বিধায়ক গুণীন্দ্ৰনাথ দাস ডাঙৰীয়া এখেতে বহুত আগতে এইখিনি ৰাস্তাৰ কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈ কামখিনি কৰা নাই, নাইবা এইখিনি কামত ইণ্টাৰেষ্টটো দেখুওৱা নাই। নাজানো কিয় এইখিনি খুবেই পাছপৰা অঞ্চল আৰু ইয়াত যিখিনি মানুহ আছে সংখ্যালঘু মানুহ, মুছলমান মানুহ, ইয়াত সংখ্যালঘু অধ্যুষিত জাগা বুলি নজৰটো ইমান ভাল নহয়, আমাৰ প্ৰতি ভাল দৃষ্টি দিয়া নাই, ভাল গুৰুত্ব দি ইয়াত কোনো এখন ৰাস্তাই কৰা নাই আজিলৈ। চ' আমাৰ বৰপেটা জিলাৰ এটি অন্যতম পিছপৰা ঠাই আমাৰ বেলৰতাৰী, গৰৈমাৰী আৰু পাজাৰভাঙা অঞ্চলৰ এক বৃহৎ অঞ্চলটো আপোনালোকক দেখুৱাব পৰা নাই, কেমেৰাত ইমান হেৰি কৰিব পৰা নাই মই। তথাপি আপোনালোকক কৈ আছোঁ যিখিনি মূল সমস্যা তাৰ পৰা ফালৰি কাটি আহি যিখিনি হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছোঁ আমি, তাৰে ফলশ্ৰুতিত এনেকুৱা হৈ আছে দেশৰ পৰিস্থিতি। দেশৰ যিখিনি কাম কৰিব লগা আছিল, যিখিনি গুৰুত্বপূৰ্ণ সমস্যা আছিল, তাৰ সমাধান নকৰি দিনে ৰাতি যিটো টিভিত আপোনালোকে হিন্দু মুছলিমৰ ডিবেট দেখি আছে, আপোনাৰ মিয়া কমিউনিটি, আহোম কমিউনিটিৰ যিখিনি বাকযুদ্ধ চলি থাকে দেখা পাওঁ, তাৰে ফলশ্ৰুতিত এয়া হৈছে যে আমাৰ গাঁৱে ভূঞে ৰাস্তা ঘাটত যিখিনি দুৰ্নীতি হৈ আছে, ইয়াৰ প্ৰত্যক্ষ নিদৰ্শন আপোনালোকে দেখিবলৈ পাইছে। এইখন ৰাস্তা এখন গুৰুত্বপূৰ্ণ ৰাস্তা, পালহাজি বেলৰতাৰী সংযোগী ৰাস্তা, ইয়াৰ কাম আজিলৈ কৰা নাই, আজিলৈ কৰিবলৈ কোনো বিধায়ক বা কোনো গাঁও পঞ্চায়তৰ সভাপতিয়ে হওক কোনেও আগ্ৰহী নহয়, আগ্ৰহ দেখুওৱা নাই। ইমান বৃহৎ এখন গাঁও বুলি নহয়, বেলৰতাৰী নহয় অকল, বেলৰতাৰীৰ সমীপৱৰ্তী গাঁও যিখিনি আছে, পাজাৰভাঙা আছে, বৰঘোল আছে, আপোনাৰ গৰৈমাৰী পাথাৰ আছে, গৰৈমাৰী হাবি আছে, বৃহৎ অঞ্চল, এক বৃহৎ জনসাধাৰণক বোকা বনাই আছে, বুৰ্বক বনাই আছে আৰু সিহঁতক বিভিন্ন প্ৰৰোচনা দি, বিভিন্ন প্ৰতিশ্ৰুতি, মিছা প্ৰতিশ্ৰুতি দি অত বছৰে ভোটবোৰ আদায় কৰি আছে। তো আপোনালোকে চাব পাৰিছে সমষ্টিৰ উন্নয়ন, সমষ্টিৰ যিখিনি অতি জৰুৰী কাম, মানুহৰ যিখিনি সমস্যা, মৌলিক সমস্যাৰাজি, তাৰে কথাত কোনো মন্ত্ৰী, বিধায়ক, কোনো ৰাজনৈতিক প্ৰতিনিধিয়ে আজিলৈ কাণসাৰ দিয়া নাই। বিধায়ক মহোদয় নাইবা ৰাজনৈতিক প্ৰতিনিধি, ৰাজনৈতিক দলৰ সমূহ কৰ্মী, সমূহ প্ৰতিনিধিসকলক আমি এই দাবী জনাইছোঁ যে আপোনালোকে ৰাজনৈতিক ইছ্যুসমূহৰ ভিতৰত ৰাইজৰ কামক গুৰুত্ব দিয়ক। যিখিনি ৰাস্তা ঘাট আৰু যিখিনি মানুহৰ মৌলিক সমস্যা, তেনেকুৱা সমস্যাৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰক, সেইবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আৰু আমাৰ যিখিনি কৃষিজীৱী মানুহ আছে, এই ইমান ধুনীয়া ধাননি পথাৰ আছে ওচৰতে, বহু বিঘা ধান, তো এই সমস্যাৰাজি আমাৰ ধান, চাউল, এই আপোনাৰ আলু, দালি, এইবোৰৰ ষ্ট'ৰেজ, এইবোৰৰ কোল্ড ষ্ট'ৰেজ নাই, এইবোৰৰ বাবে পৰ্যাপ্ত
কোনো গোডাউন নাই তাৰে ব্যৱস্থা কৰক। কৃষিজীৱী ৰাইজৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ৰাইজসকল এয়া চাওক, আমাৰ গাঁৱৰ মেইন ৰাস্তা, মেইন সমস্যা ৰাস্তাৰ আপোনালোকে দেখিব পাৰিছে। আজিও ইমান বোকা ৰাস্তাত আছে আৰু এই ৰাস্তাৰ কাম যে কিমান গুৰুত্বপূৰ্ণ কাম, কিমান দৰকাৰী আপোনালোকে অনুধাৱন কৰিব পাৰিব। আমাৰ সমস্যাৰ আজি গুৰুত্ব দিয়া নাই চৰকাৰে, আমাৰ সমস্যাৰ আজি গুৰুত্ব দিয়া নাই। নাই, আজি অক্টোবৰ মাহ পাৰ হৈ গ'ল, নৱেম্বৰ আহি গ'ল আৰু এই সময়তো আমাৰ মেইন ৰাস্তা, এইখন ৰাস্তাৰ কাম হোৱা নাই। আৰু ইয়াত কাম কৰিবলৈ অহা মানুহখিনিৰ মন্তব্য আপোনালোকে শুনিব পাৰিব অলপ পাছত। মই আটাইৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম। এয়া চাওক, আমাৰ ৰাস্তাৰ মেইন এই সমস্যাবোৰ আজিলৈ চৰকাৰে গুৰুত্বই দিয়া নাই। আমাৰ ৰাস্তা বুলিয়ে নহয়, আৰু বিভিন্ন ঠাইত আছে যিখিনি পাছপৰা ৰাস্তা আছে, তাৰে মানুহখিনিক সহজতে বুৰ্বক বনাই, সহজতে গিনিপিক বনাই আপোনাৰ ভোটটো আদায় কৰি আহিছে চৰকাৰে। আৰু এয়া কংগ্ৰেছ চৰকাৰ বুলিয়ে নহয়, নাইবা বিজেপি চৰকাৰ বুলিয়ে নহয়, সকলোতে এনেকুৱা সমস্যা আছে। বহু ভিতৰৰ অঞ্চলত ৰাস্তা ঘাটৰ সমস্যা আছে। তাৰপাছত আপোনাৰ যাতায়াত কমিউনিকেশ্যন নাথাকিলেতো আপোনালোকৰ কি ব্যৱসায় বাণিজ্যৰো গ্ৰোথ নহয়, তো তেনেকুৱা সমস্যা বহুত আছে। হয়, স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী যাতায়াতৰ সমস্যা। আমি প্ৰায় 12 মাহে তেনেকুৱা ঘূৰি 5-10 কিলোমিটাৰ ঘূৰি ঘূৰি আপোনাৰ ওচৰৰ বজাৰ এখনত যাব লাগে, পালহাজী বজাৰ। তো তেনেকুৱা সমস্যা আছে, আজিও আছে। আশা কৰোঁ আমাৰ সমষ্টি বিধায়ক বা ৰাজনৈতিক প্ৰতিনিধি আৰু বিভিন্ন দল সংগঠনে ইয়াৰ দাবী কৰিব, ইয়াৰ সমৰ্থনত আপোনালোকে মাত মাতক, ৰাইজৰ সমস্যাৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰক। আৰু যিখিনি ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মা, তাৰপাছত আপোনাৰ সৰ্বানন্দ সোণোৱাল আদি ৰাজনৈতিক নেতাই, তাৰে পৰা ফালৰি কাটি আহি আমাৰ যিখিনি মূল সমস্যা আছে সেই সমস্যাখিনিক সাৰোগত কৰি সেই সমস্যাখিনিক আপোনালোকে তুলি ধৰিবলৈ চেষ্টা কৰক। মই জানো বিভিন্ন ঠাইত তেনেকুৱা সমস্যা আছে, কিন্তু মানুহে সেইবোৰ সমস্যালৈ কাণ সাৰ দিবলৈ সময়ে পোৱা নাই। আৰু সেই সময় আপোনালোকৰ টিভি ডিবেট আৰু মোবাইলৰ এই টক শ্ব' চাওঁতে যায়। আৰু মানুহে মেক্সিমাম হিন্দু মুছলিম, মোগল, আহোম আৰু পাকিস্তান, বাংলাদেশ এইবোৰ সমস্যা লৈ, এইবোৰ ইছ্যু লৈ সময়বোৰ পাৰ কৰি আহিছে। তো আপোনালোকে মূল্যবৃদ্ধিৰ কথা শুনিছে, মূল্যবৃদ্ধি হৈছে কেনেকুৱা, চাউলৰ দাম, আলুৰ দাম, দালিৰ দাম, পিঁয়াজৰ দামে চেঞ্চুৰী কোবাইছে। তেনেকুৱা আছে বহুত সমস্যা, কিন্তু আমাৰ মূল সমস্যাবোৰলৈ কোনেও কাণ সাৰ দিয়া নাই। আপুনি আজি অসমৰ যদি টিভি চেনেলৰ ডিবেটবোৰ চাব পাৰিব, তাত মেক্সিমাম ডিবেট 99% বুলি কওঁ মই, তেনেকুৱা মিয়া মিউজিয়াম, মিয়া কমিউনিটি, বাংলাদেশী সমস্যা, তাৰপাছত মোগলৰ আগ্ৰাসন, তাৰপাছত শৰাইঘাটৰ যুঁজ, আহোম ভাৰ্চেছ মোগল, তাৰপাছত মিয়াই অসম গ্ৰাস কৰিব, বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব। এনেকুৱা বিভিন্ন ধৰ্মীয় মেৰুকৰণৰ টপিকবোৰ আপোনালোকে টিভি ডিবেটত দেখিবলৈ পাইছে। এয়া চাওক, আগত বহু ঠাইত, এইখিনি ঠাইত পানী জমা হৈ থাকে বছৰৰ প্ৰায় 12 মাহে পানী হৈ থাকে, পানী জমা হৈ থাকে। আমি ইয়াৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে আপোনালোকে হয়তো বুজিব পৰা নাই, অনুধাৱন কৰিব পৰা নাই। আমাৰ বহু ঠাই ঘূৰি, প্ৰায় 5 কিলোমিটাৰ 6 কিলোমিটাৰ ঠাই ঘূৰি ঘূৰি আমি বজাৰলৈ অহা যোৱা কৰোঁ। তাৰপাছত তাতো আপোনাৰ বেয়া বহুত, যিখিনি বাঁহৰ দলং দিয়ে, সাঁকো বনাই দিয়ে, সেইবোৰৰ অৱস্থা বহুত বেয়া হৈ থাকে, জৰাজীৰ্ণ হৈ থাকে। তাৰ কাৰণে আমি মেক্সিমাম সময় যিহেতু ভুগিব লাগে বছৰটোৰ। এই ঠাইত আপোনাৰ আজিও পানী, আৰু আমাৰ বৃহৎ এই অঞ্চলৰ ভোটাৰ ৰাইজে এইবোৰ সমস্যা আজি তুলি ধৰিবলৈ চেষ্টা কৰিছে যদিও ৰাজনৈতিক প্ৰতিনিধিয়ে এইবোৰলৈ কাণ সাৰ দিয়া নাই আজিলৈ।
আৰু এই সমস্যাৰাজিক আমি সচেতন যুৱ সমাজে এই ভিডিঅ'ৰ জৰিয়তে আমাৰ বিধায়ক ডাঙৰীয়াক জনাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ বিধায়ক ডাঙৰীয়াই ইয়াত অলপ গুৰুত্ব দি আমাৰ কথাখিনি শুনিব। এয়া মোৰ ওচৰত আছে এজন সচেতন যুৱক, এখেতৰ ভাষ্য আমি শুনো। যিকি নহওক আমাৰ এইটো বৰপেটা সমষ্টিৰ 43 নং বৰপেটা সমষ্টিৰ দক্ষিণ অঞ্চল, একেবাৰে দক্ষিণত থকা বেলৰটাৰী পালহাজী সংযোগী ৰাস্তাত আমি থিয় হৈ আছোঁ। ইয়াতে যোৱা বিধানসভাৰ ইলেকশ্যনৰ সময়ত আমাৰ বিধায়ক মহোদয় গুণীন্দ্ৰনাথ দাস তেখেতক আমি প্ৰেক্টিকেলি ৰাস্তাখন দেখুৱাই দিছিলোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে পোষ্টত AGP লিখাই আছে। AGP আমাৰ অঞ্চলৰ মানুহে AGPত ভোট দিছিল, কিন্তু তেখেতৰ পৰা যিখিনি আশা কৰা হৈছিল তেখেতে আজিলৈকে আমাৰ আশাসমূহ পূৰণ কৰিবলৈ ব্যৰ্থ হৈছে। তেখেত ব্যৰ্থ বিধায়ক বুলি আমি ক'বলৈ বাধ্য হৈছোঁ এতিয়া, যিহেতু আমাৰ এই অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী আছে স্কুলৰ। তেখেত এই বেলৰটাৰী পাজাভাঙা অঞ্চলৰ পৰা পালহাজী বজাৰত যিবিলাক জাতীয় বিদ্যালয় আছে, প্ৰাইভেট স্কুল আছে, সেইবিলাকত যায়। বাৰিষাৰ সময়ত একেবাৰে শোচনীয় অৱস্থা, ছাত্ৰ ছাত্ৰীবিলাক যাব নোৱাৰে। ৰাস্তাটো ইমান বেয়া হৈছে, 5 কিলোমিটাৰ ঘূৰি যাব লাগে, হোহা হৈ আপোনাৰ পালহাজী বজাৰত আহিব লাগে বাৰিষাৰ সময়ত। এতিয়া অক্টোবৰ মাহ আৰম্ভ হ'ল, নৱেম্বৰ মাহ আৰম্ভ হ'ল, ৰাস্তাটো এতিয়াও পানী, একাঠুমান পানী হৈয়ে আছে ৰাস্তাৰ মাজত। কিন্তু আমাৰ কোনো নেতা প্ৰতিনিধিয়ে এই ৰাস্তাটোলৈ একো কাণসাৰ দিয়া নাই, একো গুৰুত্ব দিয়া নাই। গতিকে আমি বিধায়ক মহোদয়ৰ ওচৰত আমি কৰজোৰে অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, তেখেতে যাতে আমাৰ ৰাস্তাটো অতি সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰে। এইখিনিয়ে। কিবা ক'ব নেকি? মই আৰু কি কৰিম, মই মানে আহিছোঁ ইয়াতে, সিহঁতে মাত দিছে যে আমাৰ গাড়ীবিলাক ফাঁচি যায় ইয়াতে, সদায় সদায় তোমালোকক ক'ব লাগে এইটো গাড়ীটো ঠেলি দিয়া। সেইকাৰণে মই ঘৰৰ পৰা আহিলোঁ, ৰাস্তাখিনি মানে সিহঁতৰ লগত মই অলপ বনাই দিলোঁ, অলপ চিজিল কৰি দিলোঁ। মানে এইটো বস্তুটো যদি আপোনালোকে ৰাস্তাটো যদি চৰকাৰে লয় তেনেহ'লে আমাৰ ৰাইজৰ চব ভাল হ'ব, চব মানে। আচ্ছা, আপোনাৰ মতে আমাৰ যিখিনি সমস্যা, মূল সমস্যা এইটোৱে, আমাৰ ৰাস্তাখন হ'ব লাগে, এইখিনিয়ে আপোনাৰ দাবী? এইখিনিয়ে মোৰ দাবী। এইখিনি হ'লে মানে মোৰো সুবিধা হয়। মই ৰাতিপুৱা মানে 4টা বজাত মানুহ এইফালেদি ৰাস্তা যি অহা যোৱা কৰে, গাড়ীবিলাক ফাঁচি যায়। মোক ঘৰৰ পৰা মাতি সেই টোপনি মোৰ ক্ষতি হৈ যায়। ঘৰৰ পৰা মাতি আহি কিনে গাড়ীখিনি ঠেলি দি উঠাই দিব লাগে। এইবিলাক কি কৰিম মই, উপায় নাই। সেইকাৰণে লগত থাকি অলপমান চিজিল কৰি দিলোঁ। এতিয়া যদি বস্তুটো চৰকাৰে লয় মোৰ অলপমান সুবিধা হ'ল। আচ্ছা, আপুনিতো জানে আমাৰ অঞ্চলত প্ৰায় 4-5খন গাঁৱৰ মানুহে এই ৰাস্তাইদি অহা যোৱা কৰে, আৰু সেইখিনি মানুহক কেনেকৈ বুৰ্বক বনাই ভোট লৈ আছে বাৰে বাৰে, আপুনি নিশ্চয় ভালদৰে জানে। সেইটো জানো। তাৰে বিৰুদ্ধে আপুনি এইবাৰ ইলেকশ্যনত, অহা নিৰ্বাচনত আপুনি কিবা প্ৰতিক্ৰিয়া জনাব না, যে আপুনি তেনেকুৱা দলক আৰু পুনৰাই ভোট নিদিব? সেইটো কেনেকৈ ভোট দিম? ভোটৰ সময় হ'লে সিহঁতে এই ৰাস্তা বনাই দিম, নদী বান্ধি দিম, ভোটৰ সময়ত মিটিং এটা দিব, সি জিকি পিছত মানে তাক বিচাৰি নাপাব। ক'ত বিচাৰি পাম? সি মানে জিকি গ'ল মানে টেনশ্যন নাই এতিয়া। তাৰ ল'ৰা ছোৱালী লৈ সি কেনে ঘৰত টোপনি মাৰিব আৰু খাই থাকিব। এইবিলাকেই। ধন্যবাদ। আপোনালোকে মোক থেংক ইউ। ভিডিঅ'ৰ জৰিয়তে যেনেকৈ দেখা পায়, তাৰ ওলোটা ছবি মোৰ, এয়া মই আবৰাৰ নাদিম। ধন্যবাদ।